হেল্ল' বন্ধু বান্ধৱীসকল, এটা বিশেষ কথা ক'বৰ বাবে আহিলোঁ। আমাৰ সমাজৰ কিছুমান মিনিষ্টাৰৰ জীয়েক আৰু কিছুমান বিল্ডাৰ, বহুত ধনী কোটিপতি জীয়েকৰ বিষয়ে কওঁ। পাপাই বিজনেছ কৰে। বিজনেছ কৰে? কি বিজনেছ কৰে? গাহৰি কাটে। অঁ, আৰু ইমান মৰম লগাকৈ কৈছে কথাটো। সেইটোও যেন মানে খুব, তাতো এটা কলা আছে আচলতে। গাহৰি কাটেটো কওঁতে খুব ধুনীয়াকৈ কৈছে। এটা বিহু প্ৰতিযোগিতাত এই জুবলি বাই এজনী ছোৱালীক, গিটিমনি নামৰ ছোৱালীজনীক এটা কথা সুধিলে, তোমাৰ দেউতাই কি কৰে? ছোৱালীজনীয়ে ক'লে ধুনীয়াকৈ। জুবলি বাই কথাটো সুধোঁতে ছোৱালীজনীয়ে ক'লে যে মোৰ দেউতাই বিজনেছ কৰে। কি বিজনেছ কৰে? গাহৰি কাটে বুলি কওঁতে ছোৱালীকেইজনীয়ে, তাৰ লগত যিখিনি ছোৱালী আছিলে, সিহঁতে একদম পূৰা এনেকৈ হাঁহি দিলে একদম ছোৱালীজনীক। কি আমাৰ সমাজত এইবিলাকে চলি আছে নেকি? আমাৰ ছোৱালীজনীয়ে গাহৰি কাটে বুলি কৈছে, তাত ইমান হাঁহিবলগীয়া কি আছে? কি হাঁহাকেইজনী বাপেক কি মিনিষ্টাৰ নেকি? কি বিল্ডাৰ নেকি? কোটিপতি নেকি? সিহঁতে বিহু প্ৰতিযোগিতাত যে গৈছে, সিহঁত কি মিনিষ্টাৰ জীয়েক নেকি? এনেকৈ হাঁহি দিলে গাহৰি কাটা বুলি কওঁতে। আমাৰ অসমীয়াক আজি হাঁহি আছে। এইবোৰৰ কাৰণে অসমীয়া জাতিটো আজি পিছ পৰি আছে। কিছুমান কথা যেতিয়া তেতিয়া যিকোনো কথা কিছুমান সুধিব নালাগে। জুবলি বাই কিবা এটা ঘপকৈ সুধি দিলে, তাত কথা নাই। এতিয়া কিছুমান কথা যেনে আপুনি কি চাকৰি কৰে, কিমান দৰমহা পায়, এইবিলাক কথা সুধিব নালাগে কাকো আচলতে। কিন্তু সুধি দিলে তাত ছোৱালীজনীয়ে ক'লেও কি কৰে, কোনো লাজ নকৰাকৈ। কিন্তু সেই লগৰ ছোৱালীকেইজনীয়ে তেনেকৈ হাঁহি দিয়া কোনো কথা নাইতো। সিহঁত কোনো মিনিষ্টাৰ জীয়েক নহয়তো। কি মিনিষ্টাৰৰ জীয়েক নেকি সিহঁত? কোটিপতি নেকি সিহঁত বাপেকহঁত? হে? এই হাঁহি দিয়াটোৱে সিহঁতৰ শিক্ষাটোক বুজায়। সিহঁতে কিমান শিক্ষা লৈ পেলাই সিহঁতে কিমান এডুকেটেড হয়, তাৰে প্ৰমাণটো দি দিছে সিহঁতে হাঁহি পেলাই। সকলোৰে কৰ্মক সন্মান কৰিবলৈ শিকা। কোনেও কৰ্ম নকৰাকৈ খাই থকা নাই, চুৰ কৰি পেলাই খোৱা নাই, কৰ্ম কৰিয়ে খাইছে। চ' সন্মান কৰিবলৈ শিকক আমাৰ অসমীয়া মানুহসকল। আৰু সেই গাহৰি কাটা বুলি কওঁতে হাঁহি দিয়া ছোৱালীকেইজনী, তোমালোকো কোনো মিনিষ্টাৰ জীয়েক নহয়। সকলোকে সন্মান কৰিবলৈ শিকা আৰু আগুৱাই যাওক। তোমালোকেও সেই দেউতাৰ কৰ্মৰ কাৰণেহে ইয়াত আহিবলৈ পাৰিছা, বিহুৰাণী প্ৰতিযোগিতাত আহিবলৈ পাৰিছা। নহ'লে তোমালোকেও নোৱাৰিলা হয়, দেউতাৰ কৰ্ম নাথাকা হয়। আৰু তাইও গীতিমণি তেনেকেই আহিছে। চ' সন্মান কৰি শিকা। তেনেকৈ হাঁহি কাকো উপলুঙা কৰাৰ কথা নহয় সেইটো। মোৰ ক'বলগীয়া কথা এইটোৱে। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব। থেংক ইউ।